Hello everyone, welcome to my YouTube channel. ককাই জুইশালত জুই ফুৰাই আছিলে মই এনেই বোলো অলপ ভিডিঅ' এটা বনাই দিওঁ কিন্তু ককাই গমেই নাপায় আৰু এফালে মই গ'লোঁ চাৰিআলিলৈ ওলাই ঊল কিনিবলৈ কাৰণে লগৰ এজনী টুপি গুঠিব দিছিলে তাকে বোলো কিনি আনি গুঠি দিওঁ গুঠি দিওঁ আৰু ইমান ভালকৈ পাৰফেক্ট নহয় তথাপিও নিজৰ বেষ্টটো সদায় দিবলৈ ট্ৰাই কৰোঁ আৰু তাইহে জানিব এতিয়া মোৰ টুপি গুঠি দিয়াটো কেনেকুৱা ভাল পায় নে বেয়া পায় কিন্তু জনাবলৈ ক'ম আৰু কেনেকুৱা পায় এইফালে মই ৰেডি কৰি আছোঁ ককাৰ বাবে নাৰিকলৰ লাড়ু বনাবলৈ কাৰণে নাৰিকল সৰু সৰুকৈ কাটি আছোঁ কিনো বনাই খুৱাম ককাক একোতো বিশেষ একো নাজানোৱেই যি বনাই খুৱাবলৈ বনাব জানো খুৱাইছোঁ ভাল পায় ককাই বেয়া পায় ককাইহে জানিব কিন্তু মৰমত বনাইছোঁ যাতে যি বনাব জানো ককাক যাতে খুৱাওঁ তাৰে চেষ্টা অলপ আছে আৰু বেলেগ একো নাজানো বনাবলৈ দুই এটা পিঠা চিঠা এইবিলাক এনেকৈ জানো আৰু এইফালে ধানো আনিলে পথাৰৰ পৰা আৰু মই এটা নাৰিকলত একাপ চেনি দিওঁ জোখৰ চাই আপোনালোকে কেইকাপ দিয়ে নাৰিকলত জনাব এটা নাৰিকলত একাপ চেনি আৰু এইফালে নাৰিকলৰ লাড়ু ৰেডি হৈ গ'ল এনেকেই বনাইছোঁ এতিয়া আমি জাষ্ট জলপান খাই উঠিছোঁ আৰু ককা আৰু মই বাৰাণ্ডাতে বাৰাণ্ডা নহয় চোতালত বহি আছোঁ এজনী টিকলো কোনো নহয় মই ভিডিঅ' বনাই আছোঁ ককাই গমেই পোৱা নাই যে মই যে ভিডিঅ' বনাই আছোঁ এটা এনেই সাঁচি ৰাখিছোঁ ভিডিঅ'বোৰ ককা যে আহিছিলে আকৌ বা কেতিয়া আহে ক'ব নোৱাৰি ন আমি নিজে গৈ টাইম উলিয়াই গ'লে মানেহে যোৱা আৰু যোৱাকালি মই আলু ধনিয়া নেমু জলকীয়া এনেকৈ খাই বহুত ভাল পাওঁ আৰু ককাৰ বাবে গাহৰি মাংস বইল কৰি খৰিকাত দি এনেকৈ জুইত কৰি দিছিলোঁ ককাই বোলে খাই ভাল পালে সেইটো কাৰণে কিন্তু গোটেইহে ওলাই যায় জলদি এইটো ৰেডি হৈ গ'ল টুপিটো বাই বাই এভৰিৱান